এইটো হ'লে টেকনিচিয়ানজনে যেনে আপোনাক কিছুমান এক্সৰে পজিশ্যন দেখাব। এইটো হ'ল এক্সৰে মনিটৰ ৰুম। আহক আজি আপোনাক মই কেইটা পজিশ্যন দেখাওঁ যিটো আমি এক্সৰে কৰোঁ। এইটো হ'ল আমাৰ এক্সৰে মেচিন। এইটো হ'লে টেকনিচিয়ানজনে যেনে আপোনাক কিছুমান এক্সৰে পজিশ্যন দেখাব। তো আপুনি আজি আমাক কি কি পজিশ্যন দেখাব? মই এতিয়া এপি লেটাৰেলিটো কেনেকুৱা পজিশ্যন আৰু নি জইণ্ট তাৰপিছত ৰিচ এপি কেনেকুৱা হয়, লেটাৰেল কেনেকুৱা হয়। ঠিক আছে, এতিয়া মই ৰিচ আচ্ছা ৰিচটো কৰোঁ এপি এনেকুৱা হ'ল আপোনাৰ বিটো এতিয়া এইটো ৰিষ্ট এইটো ৰিষ্ট হ'ল না? একদম সোজা হোৱা হ'ব এইটো নৰ্মেল সোজা। এইটো ৰিষ্ট এপি হ'ল, ৰিষ্ট এপি তাৰপিছত লেটাৰেল এনেকুৱা হ'ল একদম সোজা। ঠিক আছে, তাৰপিছত এলব' এপি কেনেকুৱা হ'ব? এলব' এপি এনেকুৱা হ'ব। এলব' এপি এনেকুৱা হ'ব। ঠিক আছে, লেটাৰেল কেনেকুৱা হ'ব? লেটাৰেল হ'ব এনেকুৱা সোজা। লেটাৰেল হ'ব এনেকুৱা। লেটাৰেল। ঠিক আছে, এতিয়া নি জইণ্ট কেনেকুৱা হ'ব? এইটো আমাৰ কমন এক্সৰে হয়। এইবিলাক মানুহ ভৰি চৰি ভাঙিলে, ভগৰীটো দুখ পালে এইবিলাক এক্সৰে কৰা যায়। এইটো আপোনাক নি জইণ্ট আছে এনেকুৱা সোজা হ'ব আৰু এইটো টিউব দিয়ে সোজা, টিউবটো হ'ব সোজা হ'ব। নি জইণ্ট এপি এইটো হ'ল এপি। আৰু লেটাৰেলটো কেনেকুৱা হ'ব? এতিয়া লেটাৰেল কেনেকুৱা হ'ব? লেটাৰেল হ'ব নি জইণ্ট লেটাৰেল এনেকুৱা। আচ্ছা, একদম সোজা। আচ্ছা আচ্ছা। তাৰপিছত শোল্ডাৰ জইণ্ট এতিয়া এনেকুৱা হ'ব। কেনেকুৱা হ'ব শোল্ডাৰ জইণ্ট? এতিয়া শোল্ডাৰ জইণ্ট শোল্ডাৰ জইণ্ট এনেকুৱা হ'ব। শোল্ডাৰ জইণ্ট এপি এইটো এপি হ'ল। আৰু লেটাৰেলটো এতিয়া লেটাৰেলটো হ'ব এনেকুৱা। ঠিক আছে, শোল্ডাৰ জইণ্ট লেটাৰেল। এতিয়া আমাৰ পুৰা শোল্ডাৰ ইয়াৰ পৰা এইলৈকে আহে, এইটো শোল্ডাৰ জইণ্ট হয়। ঠিক আছে, ঠিক আছে, হ'ব। বহুত ভাল লাগিল আপোনাৰ লগত কথা পাতি। ঠিক আছে।